হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক অমিতাৰ মুৰব্বা বনাবলৈ দেখাম। অমিতাবোৰ ঠিক এনেধৰণে মিহি মিহিকৈ কুটি মই তাক এক ৰাতি চূণৰ পানীত তিয়াই থৈছিলোঁ। চূণৰ পানীত তিয়াই থোৱা অমিতাখিনি উলিয়াই মই এতিয়া চেনি দি তাক সিজিবলৈ দিম। এই অমিতাৰ মুৰব্বাখিনি যেতিয়া হৈ যাব, মই তেতিয়া তাক কালাৰ ব্যৱহাৰ কৰিম, কাৰণ 2-3টা কালাৰৰ কৰিলেহে মুৰব্বা ভাল লাগে দেখিবলৈ আৰু খাবলৈও ভাল হয়। বিশেষকৈ এই মুৰব্বাটো ডাঙৰ মানুহতকৈ সৰু ল'ৰা ছোৱালীয়ে খাই বেছি ভাল পায়। এইখিনি কাটি লোৱাৰ পৰা দেখুওৱা নাই যেনিবা আপোনালোকক, কাৰণ আগদিনাখন কাটি মই ৰাতিটো চূণৰ পানীত তিয়াই থৈছোঁ আৰু চূণৰ পানীৰ পৰা উলিয়াই মই তাক 2-3বাৰ ভাল ধৰণে ধুই কেৰাহীত এতিয়া চেনি দি সিজাইছোঁ আৰু এই সিজোৱাৰ সময়ৰ পৰা আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। হৈ আহিছে, মই অলপমান এইখিনি বগাকৈ বনাইছোঁ আৰু তাৰ পিছৰবোৰত মই অলপ কালাৰ দিম। এইখিনিত মই অকণমান কালাৰ দি কৰিছোঁ। এইখিনিত মই অকণমান গ্ৰীণ কালাৰটো দিছোঁ। এইখিনি হ'ল মোৰ অমিতাৰ মুৰব্বা, যিটো মই 2টা কালাৰ দি বনালোঁ, কিন্তু ৰঙা কালাৰ নথকাৰ বাবে মোৰ ওচৰত মই অৰেঞ্জ কালাৰটো দিলোঁ। ৰঙা কালাৰ দিলে বেছি ধুনীয়া লাগে দেখিবলৈ আৰু খাবলৈও ভাল হয়। আপোনালোকে বনাই চাব আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে তাত কমেণ্ট দিব বুলি মই আশা কৰিছোঁ আৰু ফেচবুক পেজটোতো ফ'ল' কৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই কিবা বেয়া পাইছে তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।